Flying kiss to Wow. Hello guys, welcome back to the channel again. This is Pramod and today I'm gonna cook snail, that is hammock. So cleaning process ki hoy aru step by step keneke banai সম্পূৰ্ণ ভিডিওটো দেখুৱাই যাম। So আপোনালোকে skip নকৰিব, সম্পূৰ্ণকৈ চাব ভিডিওটো। So let's get started. আমাৰ হৈ যায় নিউ মাৰ্কেটত প্ৰায় শামুক কিনিবলৈ পোৱা যায়। এয়া মই শামুক কিনি আনিলোঁ আৰু এখন ডাঙৰ গামলাত উলিয়াই পানী হলাই হলাই 2-3 বাৰ মান মই ভালকৈ ধুই দিলোঁ যাতে লেতেৰাবোৰ গুচি যায়। আৰু এনেকৈ ধুই থকাৰ সময়ত শামুকবোৰ যদি উপঙিব ধৰে তেনেহ'লে সেই শামুকটো মৰি যোৱা শামুক হয় আৰু এইবোৰ বাছি উলিয়াই পেলাই দিব। আৰু এনেকৈ ভালকৈ ধুই অলপমান পানী দি পেলাই মই ৰেষ্টত ৰাখি দিম। প্ৰায় 5-6 ঘণ্টা আপুনি ৰেষ্টত ৰাখিব পাৰে বা এক ৰাতি ৰাখি দিব পাৰে। আৰু ৰেষ্টত ৰখাৰ পিছত শামুকবোৰ এনেকৈ বগাবলৈ আৰম্ভ কৰে আৰু খুলি যায় আৰু ভিতৰৰ পৰা লেতেৰা বস্তু বহুত ওলায়। শামুককেইটা পুনৰ 2 হাতেৰে ভালকৈ পানী হলাই হলাই 2-3 বাৰ মান ধুই ল'ব। চাওক, এয়া ধুই লোৱা শামুকটো বহুত পৰিষ্কাৰ হৈ গ'ল। এতিয়া আমি 1 চামুচ নিমখ আৰু 1 চামুচ চূণ দিম আৰু ভালকৈ মিহলাই আধা ঘণ্টামান ৰেষ্টত ৰাখি দিম। চূণ আৰু নিমখ দিয়াৰ পিছত শেলাই জাতীয় বস্তু আৰু লেতেৰা বস্তুবোৰ চাফা কৰিবলৈ ইজি হয়। আকৌ ভালকৈ শামুককেইটা ধুই দিলোঁ। এয়া চাওক, আগৰ চূণ দিয়াৰ আগৰ ফটো অলপ গ্ৰীণ কালাৰ নিচিনা হয় আৰু ধুই লোৱা শামুকটো অলপ য়েল্লোইছ কালাৰ হয়। তথাপিও যদি শামুকবিলাকত শেলৈ লাগি থাকে তেনেহ'লে আপোনালোকে 2টা শামুক এনেকৈ লৈ ক্লিন কৰি ল'ব পাৰে। এয়া তামোল ফালিবলৈ ব্যৱহাৰ কৰা সঁজুলি। অসমীয়াত কি কয় ইয়াৰ ঠিক নামটো মই নাজানো, আপোনালোকে জানিলে কমেণ্টত জনাব। এতিয়া আমি শামুকবোৰ এনেকৈয়ে কাটিম। পিছফালৰ কোণটোৰ স্পাইৰেল নিচিনা ষ্ট্ৰাকচাৰ থাকে, সেই স্পাইৰেলটোৰ 2টামান ছেগমেণ্ট পিছফালে কাটি দিলে হৈ যাব। শামুকবোৰ কাটি হৈ গ'লে এনেকৈ ভাল পানীৰে 2-3 বাৰ ধুই ল'ব আৰু সাৱধানেৰে ধুব। বেছি হেঁচা প্ৰয়োগ নকৰিব, শামুকবোৰ আপোনাৰ হাতত কাটি যাব পাৰে। আৰু এয়া মোৰ কাটি হৈ যোৱা শামুক ধুই মেলি আনিলোঁ। এতিয়া মই গেছত কুকাৰখন পাতি দিছোঁ আৰু শামুকটো তাতে দি দিছোঁ আৰু 1 চামুচমান নিমখ তাতে দি দিছোঁ। আৰু এনেকৈয়ে শামুকটো অলপমান মই লৰাই দিছোঁ আৰু লৰাই দিয়াৰ পিছত এনেকৈ ভিতৰৰ পৰা বহুত পানী আৰু ফেন ওলাই পৰিব। এইবোৰ যদি শুকাই দিয়া নলয় তেনেহ'লে শামুকটো খাওঁতে অলপ বিজল টেষ্ট এটা আহিব, আপোনাৰ ভাল নালাগিব পাৰে। চ' এনেকৈ শুকাই যোৱাৰ পিছত শামুকটো খাবলৈ অলপ টেষ্টি হয়। শামুকবোৰ যদি এনেকৈ ফুটিবলৈ আৰম্ভ কৰে তেনেহ'লে আপোনালোকে গম পাই যাব যে শামুকটো শুকাই গৈছে। এতিয়া মই ইয়াত বাকলি গুচাই লোৱা আলু 2টা মিডিয়াম চাইজ এনেকৈ দি দিছোঁ আৰু পানী অলপ দি দিছোঁ আৰু কুকাৰটো বন্ধ কৰিম আৰু 3 বাৰকৈ মই চিটি মাৰিব দিম। আৰু এইটো হৈছে আজিৰ স্নেইল ৰেচিপিটোৰ হিৰো ইনগ্ৰেডিয়েণ্ট আৰু এইটোক ইংৰাজীত গাৰ্লিক চিপছ বুলি কোৱা হয়। গাৰ্লিক চিপছখিনি ধুই লোৱাৰ পিছত এনেকৈ মিহি মিহি কাটি ল'ম। আপোনালোকে গাৰ্লিক চিপছৰ অসমীয়া নামটো যদি জানে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাব। আমাৰ এই কুকাৰখন অলপমান বেয়া, চিটি মাৰিবলৈ অলপমান দিগদাৰ হয়। আপোনালোকে 3টা চিটি মাৰিলে এনেকৈ আলুটো সিজি যাব, আপোনালোকে নমাই ল'ব। এতিয়া মই কুকাৰটো নমাই লোৱাৰ পিছত শামুকবোৰ এনেকৈ এটা নিডল ব্যৱহাৰ কৰি ভিতৰৰ মুখাবোৰ এনেকৈ এটা এটাকৈ উলিয়াই লৈছোঁ আৰু 2 বাৰমান ধুই লৈছোঁ। আৰু যদি এইটো ডিঙিত লাগি যায় ডক্তৰৰ ওচৰত যাব লগা হ'ব পাৰে, সেয়ে সাৱধান।
দুটা মই তেজপাত ল'লোঁ আৰু 3টা পিঁয়াজ 10টামান গাৰ্লিক ক্লভছ আৰু এটুকুৰা জিঞ্জাৰ লৈ খুন্দি দিছোঁ আৰু এইফালে 2টা মিডিয়াম চাইজ মিহি মিহি কাটি দিয়া বিলাহী। এতিয়া মই গৰম কেৰাহীত তেলটো দি লৈছোঁ অলপ। এতিয়া মই গৰম তেলত তেজপাত কেইডাল দি লৈছোঁ আৰু গাৰ্লিক চিপছ কেইটা দি লৈছোঁ আৰু এনেকৈ 1 মিনিটমান ভাজি লৈছোঁ। এতিয়া মই ইয়াত খুন্দি লোৱা পিঁয়াজ নহৰু আদিৰ মিশ্ৰণটো দি দিম। আপোনালোকে বেছি স্পাইচি ভাল পালে 3টামান কেঁচা জলকীয়া ইয়াত দি ল'ব। মই এইটো স্কিপ কৰি দিছোঁ। এনেকৈ অলপ ভাজি লোৱাৰ পিছত মই ৰং গুড়া 1 চামুচমান, তাৰপিছত জিৰা গুড়া 1 চামুচমান, ধনিয়া গুড়া 1 চামুচমান, তাৰপিছত অলপ ৰেড চিলি পাউডাৰ দি লৈ ভাজি লৈছোঁ। আপোনালোকে জোখৰ হিচাপত দি ল'ব। এতিয়া মই মিহি মিহি কাটি লোৱা বিলাহীবোৰ কেৰাহীত দি দিছোঁ আৰু অলপ দেৰি ভাজি ল'ম। এতিয়া মই ভাজি লোৱা বিলাহীটোত সিজি যোৱা শামুকেইটা দি লৈছোঁ এনেকৈয়ে আৰু সোৱাদ অনুসৰি নিমখ দি দিম আৰু প্ৰায় 10 মিনিটমান ভাজি ল'ম। আৰু এতিয়া মছলা যদি কম পৰে তেনেহ'লে আপোনালোকে অলপ অলপ দি পেলাই এডজাষ্ট কৰি ল'ব। আৰু কেৰাহীটো বেছি ষ্টিকি হ'লে অলপ এনেকৈ পানী দি পেলাই ভাজি থাকিব। এইটো হৈছে পেৰিলা চিডছ। ইয়াক চিঞ্জু বনাবলৈ ব্যৱহাৰ কৰা হয় আৰু এয়া মই স্ল' ফ্লেমত ৰ'ষ্ট কৰি লৈছোঁ আৰু এনেকৈয়ে পুটুক পুটুককৈ মাত যদি ওলায় ইয়াক নমাই ল'ব আৰু খুন্দি ল'ব। আৰু এয়া চিঞ্জুৰ কাৰণে মিহি কাটি লোৱা বন্ধাকবি, ধনিয়া, পিঁয়াজ আৰু খুন্দি লোৱা পেৰিলা চিডছ আৰু 1 পেকেট মিমি নুডলছ। শামুকবোৰ এনেকৈয়ে অলপ দেৰি ভাজি লোৱাৰ পিছত সিজি যোৱা আলুকেইটা এনেকৈ হাতেৰে ভাঙি ভাঙি দি দিম। এতিয়া মই আলু আৰু শামুককেইটা এনেকৈ অলপ লৰাই লৈ পানী দি দিছোঁ আঞ্জাৰ কাৰণে। আৰু এনেকৈ পানী দিয়াৰ পিছত ঢাকনিটো মাৰি দিছোঁ প্ৰায় 5 মিনিটমান। এতিয়া মোৰ আঞ্জাটো অলম'ষ্ট ৰেডি হৈ গৈছে আৰু এনেকৈ ঢাকনি খুলি ল' ফ্লেমত ৰাখি কাটি লোৱা মান ধনিয়া আৰু ধনিয়া পাত দি দিম আৰু গেছটো বন্ধ কৰি দিম। এতিয়া মই চিঞ্জুৰ কাৰণে মিহি কাটি লোৱা বন্ধাকবি, গুড়ি কৰি লোৱা পেৰিলা চিডছ, মিমি 1 পেকেট, নিমখ আৰু ৰেড চিলি পাউডাৰ অলপ মিক্স কৰি চিঞ্জু বনাই ল'ম। মোৰ নিয়েজজনী স্নেল ৰেচিপি বহুত ভাল পায় আৰু এতিয়া তাই বহুত এক্সাইটেড হৈ আছে। So finally guys, কুকিং হৈ গ'ল। স্নেল বনালোঁ আৰু চিঞ্জু বনাইছোঁ আৰু চিঞ্জুটো ফুল যদি ৰেচিপি লাগে তো আৰু এটা ব্লগ এটা বনাব লাগিব এইটো কাৰণে। চ' আপোনালোকে চাই থাকিব। আমি এতিয়া মই আৰু মোৰ নিয়েজ আনাইছা আমি খাম এতিয়া। ৱাও।
আপোনালোকে এই ৰেচিপিটো চাই কেনেকুৱা লাগিছে জনাব আৰু যদি আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি ভাল পায় তেনেহ'লে কমেণ্টত নিশ্চয়কৈ জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব।